এয়া মোৰ হাতত এখন তামোল দেখিছে আৰু এই তামোলখন লৈ থাকোঁতে মানে তামোলখন খাব লওঁতে এটা কথা মনত পৰিলে, তাকে আপোনালোকক কওঁ বোলো। আচলতে এটা কথা মন কৰিছেনে, আমি বা ঘৰত এই তামোলখন লৈ চূণ অকণ খাওঁ বেলেগ কথা, কিন্তু পুৰণি কালৰ পৰা কথা এটা মানে চলি আহিছে যে আলহী ঘৰত গ'লে আমি তামোলখন খাবলৈ দিলে তামোলখন লগত যে অকণমান চূণ লগাই খাব লাগে। কিয় খাব লাগে আপোনালোকে জানেনে? হয়তো কিছুমানে ক'ব পাৰে যে এইটো পুৰণি কালৰ পৰা মানে পুৰণি কালৰ মানুহৰ মুখে মুখে চলি আহিছে যে আলহী ঘৰত গ'লে যদি আলহীয়ে কেনেবাকৈ যাদু কৰি দিয়ে, তন্ত্ৰ মন্ত্ৰ বুলি এটা কথা আছে নে, যাদু আছে, সেই যাদু কৰি দিলে মানে তামোলখনত চূণ অকণমান খাই দিলে তেতিয়া মানে সেই যাদুটো আঁতৰি যায়, তন্ত্ৰ মন্ত্ৰটো আঁতৰি যায়। সেইটো আগৰ দিনৰ পৰাহে কৈ অহা কথা, কিন্তু ইয়াৰ প্ৰকৃত কথাটো বৈজ্ঞানিকভাৱে কি আপোনালোকে ভাবে গম পায়নে? কাৰণ এইটো যাদু কৰা কিমান সত্য কিমান অসত্য মই এইটো কথা ক'বলৈ নাযাওঁ, বা ইয়াৰ বিষয়ে মই একো মানে অজ্ঞাত, মই মানে ইয়াৰ বিষয়ে একেবাৰে নাজানো। কিন্তু বৈজ্ঞানিক ভিত্তিত চাবলৈ গ'লে আলহী ঘৰলৈ যোৱা নাইবা ঘৰত থকা, মুঠতে ঘৰত থাকিলে মানে য'তেই গ'লোঁ মুঠতে তামোলখনত চূণ অকণমান খোৱাটো জৰুৰী। ইয়াৰ মূল কাৰণটোৱে হৈছে যে এই পাণখিলাৰ লগত তামোলডোখৰ লগত কেতিয়াবা বীজাণু থাকিব পাৰে, আমি নাজানো কি থাকে। পাণখিলা ছিঙি আনো গছৰ পৰা ধুই খালেও ইয়াৰ লগত হয়তো কিছুমান বীজাণু থাকিব পাৰে। সেই বীজাণুখিনি আঁতৰাবলৈ, সেই বীজাণুখিনি মাৰিবৰ কাৰণেই আমি চূণ অকণমান লগাই খাব লাগে। এইটো বৈজ্ঞানিক ভিত্তিক কথা সঁচা, কিন্তু এই তন্ত্ৰ মন্ত্ৰ কিমান দূৰ সত্য কথা নাজানো। আৰু আপোনালোকৰ মতে এইটো কিয় আমি আলহী ঘৰত গ'লে চূণ অকণমান লগাই খাব লাগে, কমেণ্ট কৰি জনাবচোন যদি বেলেগ কিবা কথা হয়। আৰু মোৰ মতেতো এইটোৱে মেইন কাৰণ, এই কাৰণে আমি চূণ অকণমান লৈ খাওঁ।